ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ কাৰ্যালয়ত আমি সদায় গৈ আচলতে তাতে আন্দোলন কৰিব লগা হয়, প্ৰতিবাদ কৰিব লগা হয়। ভুৱা জাতিগত প্ৰমাণ পত্ৰক লৈ আমি তাতে সদায় সোধপোছ কৰিব লগা হয়। এটা অনাকাংক্ষিত পৰিৱেশ হয় আচলতে তাত। আৰু আটাইতকৈ ডাঙৰ কথা হৈছিলে যে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত এটা সংঘাত হৈছিলে। আমি যেতিয়া স্মাৰক পত্ৰখন লৈ আমি কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ ওচৰত দিবলৈ যাওঁ যে এখন ভুৱা জাতিগত প্ৰমাণ পত্ৰ লৈ তেওঁ মানে মেডিকেলৰ চিট অধিগ্ৰহণ কৰিব আহিছে, তেতিয়া আচলতে আমিও তাতে বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ, বিভিন্ন ধৰণৰ এটা অনাকাংক্ষিত পৰিৱেশ হয়, এটা সংঘাতৰ পৰিৱেশ সৃষ্টি হৈছিলে বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ জনগোষ্ঠীৰ মানুহৰ মাজত। আৰু অসম চৰকাৰৰ এই শেহতীয়া সিদ্ধান্তই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা সংঘাতৰ পৰিৱেশটো নাইকিয়া কৰিছে। আৰু যাৰ কাৰণে আমি অসম চৰকাৰক, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনগোষ্ঠীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিদ্ধান্তই মেডিকেল আৰু ইঞ্জিনিয়াৰিং অন্যান্য ক্ষেত্ৰতো যথেষ্ট উপকৃত কৰিব আমি ভাবোঁ। আৰু লগে লগে অসমত যিমানবোৰ মেডিকেল কলেজ আছে, সেই মেডিকেল কলেজসমূহত এডমিশ্যনৰ সময়ত আচলতে যোৱা বছৰ আমি এডমিশ্যনৰ উদ্যোগ কৰি ৰখা হৈছিলে, তাৰ তেনেকুৱা এডমিশ্যন হ'বলৈ দিয়া হোৱা নাছিলে। ছাত্ৰ ছাত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ প্ৰভিজনেল এডমিশ্যন ল'ব লগা হৈছিলে। আৰু এটা খুবেই বেলেগ পৰিৱেশ সৃষ্টি হয় মেডিকেল এডমিশ্যনৰ সময়ত। এই গোটেই পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে আচলতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, তাক আমি অৱশ্যে আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যত দিনত জনগোষ্ঠীটোৰ শৈক্ষিক ক্ষেত্ৰত আৰু বহু সমস্যা আছে, সেইবাবে আমাৰ